নমস্কাৰ আমাৰ এই ইউটিউব চেনেললৈ আপোনালোকক সুস্বাগতম জনাইছো সকলো দৰ্শকক জনাবলৈ পাই সুখী হৈছো যে আমাৰ বাবা কেদাৰনাথ তথা বদ্ৰীনাথ ধামৰ সপৰিয়ালে কৰা দৰ্শনৰ এইটো দ্বিতীয় খণ্ড আপোনালোকৰ কোনোবাই যদি আমি গুৱাহাটীৰ পৰা গৌৰীকুণ্ডলৈ কৰা যাত্ৰাৰ প্ৰথম খণ্ডৰ ভিডিঅটো চোৱা নাই আপোনালোকে ওপৰৰ আই বাটনটো প্ৰেছ কৰিব পাৰে পূৰ্বৰ ভিডিঅটোত গুৱাহাটীৰ পৰা আমি গৌৰীকুণ্ডলৈ অহাৰ বিস্তৃত বিৱৰণ দিয়া হৈছে এয়া বৰ্তমান ৰাতিপুৱা 3:30 বজাৰ গৌৰীকুণ্ডৰ পৰিৱেশ মন্দাকিনী নদীৰ পাৰে পাৰে এক মায়াময় পৰিৱেশ মন্দাকিনী নদীৰ হু হুৱাই বৈ অহা ধ্বনি লজসমূহৰ ভিতৰৰ পৰাও শুনিব পাৰি আমি উৰে ৰাতি এই শব্দ শুনিছিলোঁ ভিডিঅ'টোত আপোনালোকে দেখা ওখ ওখ গৃহবিলাক সকলো হোটেল বা লজ গৌৰীকুণ্ডৰ পৰা আগলৈ কোনো ধৰণৰ যাতায়াতৰ বাহনৰ জৰিয়তে কৰিব পৰা সম্ভাৱনা নাই বাবা কেদাৰ ঘাটিলৈ যোৱাৰ মাধ্যম তিনি ধৰণৰ খোজকাঢ়ি যাব পাৰি যাৰ দূৰত্ব প্ৰায় 22 কিলোমিটাৰ ঘোঁৰা খচ্চৰ পিঠু ডোলা বা পালকি ল'ব পাৰে আৰু তৃতীয় হেলিকপ্টাৰ সেৱা গ্ৰহণ কৰিব পাৰে হেলিকপ্টাৰ সেৱা তিনি ঠাইৰ পৰা পাব পাৰি গুপ্তকাশী ফাটা নাইবা চিৰচি আমি এই তিনিও ঠাইৰ পৰাই টিকেট বিচাৰিছিলোঁ টিকেটসমূহ আগতীয়াকৈ অনলাইন বুকিং পদ্ধতিৰে পাব পাৰি বাবা কেদাৰ ঘাটিলৈ যাব বিচৰা সৰহ সংখ্যক লোকেই যিহেতু হেলিকপ্টাৰ সেৱা বিচাৰে তাৰ বাবে সৰহকৈ টিকেট পোৱাৰ সম্ভাৱনা অতি ক্ষীণ হৈ পৰে আমাৰ সদস্য 6 জন আৰু আমি টিকেট পালোঁ মাত্ৰ 3টা ভাবিছিলোঁ মা দেউতা আৰু আমাৰ সৰু পুত্ৰই এই সুবিধা লওক পিছে দেউতাই ক'লে লগে ভাগেহে আমি বাবা কেদাৰনাথ দৰ্শন কৰিম যিহেতু মা দেউতা আৰু আমাৰ সন্তানৰ পক্ষে এই প্ৰায় 22 কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি সম্পূৰ্ণ কৰাটো সম্ভৱ নহয় সেয়েহে আমি দ্বিতীয় বিকল্পৰূপে ঘোঁৰা খচ্চৰ ডোলা পালকি পিঠু আদিৰ সহায় ল'ব লাগিব গৌৰীকুণ্ডত আমি থকা হোটেলখনৰ পৰা প্ৰায় আধা কিলোমিটাৰ অতি থিয় ৰাস্তাৰে খোজকাঢ়ি আমি ঘোঁৰাপাৰাও বুলি ঠাই এখন পালোঁ এই ঘোঁৰাপাৰাও পৰাই আপোনালোকে ঘোঁৰাবোৰ ভাড়াত ল'ব পাৰে ঘোঁৰাত অসুবিধা পাব পাৰে বুলি ভাবি আমি মা দেউতাক পিঠুৰ সহায়ত মন্দিৰৰ দিশে আগবঢ়াই দিলোঁ আৰু আমি 4 জন গ'লোঁ ঘোঁৰাস্থানলৈ ইয়াত আমি একেজন মালিকৰ 3টা ঘোঁৰা ভাড়ালৈ ল'লোঁ এয়া আমি ঈশ্বৰৰ নাম লৈ ঘোঁৰাত উঠি পৰিলোঁ আগতে কাহানিও ঘোঁৰা খচ্চৰত উঠি নোপোৱা আমিবোৰে কিন্তু বৰ ভয় খাইছিলোঁ যদিও ঘোঁৰা মালিকৰ অভয়বাণী তথা ঘোঁৰাত উঠাৰ নিয়মাৱলীবোৰ জানি বাবা কেদাৰনাথকে সকলো সপি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ঘোঁৰা মালিকে আমাক ঘোঁৰা পৰিচালকৰ সৈতে পঠিয়াই ঘোঁৰাসমূহৰ নিৰিখ আপোনালোকৰ সুবিধাৰ্থে ইয়াত দিয়া হ'ল প্ৰতিটো ঘোঁৰাৰ বাবদ ইয়াত মূল্য 2950 টকা যিটো চৰকাৰীভাৱে নিৰিখ বান্ধি দিয়া হৈছে কেদাৰ ঘাটিলৈ যোৱা মাধ্যম যিয়েই নহওক ৰাস্তা কিন্তু একেটাই অতি ঠেক এই ৰাস্তাত খোজকাঢ়ি যোৱা যাত্ৰী ঘোঁৰা বা খচ্চৰত যোৱা যাত্ৰী তথা পালকি পিঠুৰ সহায়ত যোৱা যাত্ৰী সকলোবোৰ কিছু কিছু আহুকালত পৰা দেখিলোঁ ঘোঁৰাসমূহে খোজকাঢ়ি যোৱা যাত্ৰী কিছুমানক খুন্দিয়াই পাৰ হৈ যায় ফলত খোজকাঢ়ি যোৱা যাত্ৰী কিছুমান ৰাস্তাত পৰি যোৱাও দেখিলোঁ কিছুমানে আকৌ ঘোঁৰাৰ পাহাৰীয়া ৰাস্তাত টাৰ্ণিং লওঁতেই পৰি যোৱা দেখিলোঁ এনেধৰণৰ সৰু সুৰা দুৰ্ঘটনাসমূহৰ বাদে যাত্ৰীসমূহৰ সমূহীয়া যাত্ৰা দেখিবলৈ অতি মনোৰম হৈ পৰিছিল এতিয়া আমি প্ৰায় 2 ঘণ্টা সময় ঘোঁৰাত উঠাৰ পিছত লিনচলি নামৰ ঠাই এখনত ঘোঁৰাই আহাৰ খাবলৈ ৰখাবলগীয়া হ'ল
ঠায়ে ঠায়ে ঘোঁৰা খচ্চৰৰ খোৱা পানী তথা দানা আদিৰ সুব্যৱস্থা কৰা হৈছে। সৰু সৰু দোকান কিছুমানো আছে। কিছু যাত্ৰীক চাহ, মেগী অথবা শীতল পানীয় আদিৰ যোগান ধৰা দেখা গৈছে। এনে এখন দোকানতে আমাৰ ঘোঁৰা পৰিচাৰক তিনিজনেও ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলে। আমি অৱশ্যে নিৰাহাৰে আছোঁ। পাহাৰৰ ওপৰলৈ উঠি যিমানেই গৈছোঁ সিমানেই দেখিছোঁ বস্তুৰ দামৰ তাৰতম্যবোৰ বাঢ়ি গৈছে। এইটো অৱশ্যে বস্তুসমূহৰ কেৰিং চাৰ্জৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু দোকানীসমূহেও বস্তু বাহানিবোৰ সোণ পৰাগৰ পৰাই ঘোঁৰা বা খচ্চৰৰ জৰিয়তে কঢ়িয়াই আনিব লাগে। আমি ঘোঁৰাত উঠি যোৱা ৰাস্তাটো গৈছে মন্দাকিনী নদীৰ পাৰে পাৰে। এইখিনিতে এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ঘোঁৰা পৰিচাৰকৰ পৰিচয় পত্ৰকেইখন ঘোঁৰা মালিকে আমাক চমজাই দিছিল। এই পৰিচয় পত্ৰসমূহ আমি ডিঙিত ওলোমাই লৈছিলোঁ। আমাক গন্তব্যস্থানত উপস্থিত কৰোৱাৰ পিছতহে তেওঁলোকক পৰিচয় পত্ৰসমূহ আমি কটাই দিছিলোঁ। কিছু সময় ঘোঁৰাত উঠি যোৱাৰ পিছত এক বৃহৎ গ্লেচিয়াৰ আমাৰ দৃষ্টিগোচৰ হ'ল। এই গ্লেচিয়াৰটো কাটি তাৰ মাজেৰে ৰাস্তা উলিয়াই যাত্ৰীসকলক আগবাঢ়ি যাবলৈ দিয়া হ'ল। জেগাই জেগাই সুৰক্ষাকৰ্মী মজুত আছে। আমাক কিছু সুৰক্ষাকৰ্মীয়ে গ্লেচিয়াৰৰ জেগাখিনি খোজকাঢ়ি যাবলৈ নিৰ্দেশ দিলে। যিহেতু গ্লেচিয়াৰত ঘোঁৰা পিছলি পৰাৰ সম্ভাৱনা অধিক, আমিও তেখেতলোকৰ কথা শুনি খোজকাঢ়ি আগবাঢ়ি গ'লোঁ। এয়া আমি ঘোঁৰা আস্থানৰ ইটো মূৰ পালোহি, য'ত ঘোঁৰা যাত্ৰাৰ শেষ। এইখিনি জেগাৰ পৰা মন্দিৰ প্ৰাংগণ প্ৰায় 2 কিলোমিটাৰ। এই পথছোৱা আমি আমাৰ সন্তান আৰু লগতে বয় বস্তুখিনি দি পিঠুৰ সহায়ত ওপৰলৈ পঠিয়ালোঁ।
আৰু আমি দুয়ো স্বামী স্ত্ৰী হাতৰ লাখুটিডালকে সহায় হিচাপে লৈ আগবাঢ়ি গ'লোঁ। মন্দিৰ প্ৰাংগণৰ ওচৰত যাৱতীয় নথিপত্ৰসমূহ নিৰীক্ষণ কৰা কাউণ্টাৰ আছে। তাত প্ৰথমে আমি আমাৰ পৰিচয় পত্ৰসমূহৰ লগতে উত্তৰাখণ্ড চৰকাৰে আমাক তেওঁলোকৰ ফালৰ পৰা দিয়া বাবা কেদাৰঘাটি দৰ্শন কৰাৰ অনুজ্ঞাপত্ৰসমূহ দেখুৱাবলগীয়া হ'ল। এই অনুজ্ঞাপত্ৰসমূহ আমি গুৱাহাটীৰ পৰাই আগতীয়াকৈ অনলাইন যোগে ঠিক কৰি আনিছিলোঁ। এই নথিপত্ৰসমূহ নিৰীক্ষণ কৰি উঠি বাবা কেদাৰনাথ মন্দিৰ দৰ্শনৰ বাবে পতা শাৰীত যোগ দিলোঁ। দৰ্শনাৰ্থীৰ ভিৰ মানিবলগীয়া। কেদাৰঘাটি ইতিমধ্যে মা দেউতাও মন্দিৰ প্ৰাংগণ আহি পালেহি। যিহেতু মা দেউতা পিঠুত আহিছিল, সেয়েহে আমাতকৈ কিছু ব্যৱধানত আহি পালেহি। আমি থকা লাইনৰ স্থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ ব্যৱধানত বাবাৰ মন্দিৰৰ কাপাত। 4মান বজাত মন্দিৰ বন্ধ কৰিব বুলি কাৰোবাৰ মুখত শুনি উৎকণ্ঠিত হৈ পৰিলোঁ। দৰ্শন পামনে বুলি। পৰাই লাইন পাতি 4 বজাৰ আগে আগে বাবাই আমাক দৰ্শন দিলে। মন্দিৰৰ ভিতৰ ভাগত কুন্তি দেৱীকে সৰুগত কৰি পঞ্চপাণ্ডৱ ক্ৰমে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ তথা দ্ৰৌপদীৰ শিলত খণ্ডিত মূৰ্তি বিদ্যমান। ভিতৰৰ গৰ্ভগৃহত য'ত বাবা এক শিলাখণ্ডত কেদাৰনাথ ৰূপে পূজিত, চকুৰে সুন্দৰকৈ মনিব পৰাকৈ দৃশ্যমান। বাবাক দেখি জীৱনটো ধন্য মানিলোঁ। এই কষ্টকৰ যাত্ৰাৰ কোনো কষ্ট অনুভৱ নকৰিলোঁ। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1200 ফিট ওপৰলৈ এনে কষ্টকৰ যাত্ৰাই মাৰ শৰীৰ অৱশ তথা দুৰ্বল কৰি পেলাইছিল। আমি কিছু চিন্তিত হৈ পৰিছিলোঁ। যদিও মাৰ মনোবল অদম্য, বাবাক দৰ্শন কৰিবই। আৰু তেওঁৰ আশীৰ্বাদত বাবাই আমাক সকলোকে দৰ্শন দিলে। আজি ৰাতি আমি মন্দিৰ প্ৰাংগণৰ প্ৰায় 100 মিটাৰ ব্যৱধানত থকা এখন লজত থাকিম। ইয়াত থকা মেলাৰ ব্যৱস্থা আগতীয়াকৈ কৰিব লাগে। আমি গুৱাহাটীৰ পৰাই ইয়াৰ লজখনত থকাৰ ব্যৱস্থা আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ। ইয়াত হোটেল বা লজৰ সুবিধা তেনেই সীমিত। খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু অসুবিধা দেখা যায়। 12,000 ফিট ওখত খাবলৈ যিয়ে পাইছোঁ সেয়াই বাবাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিছোঁ। 20 টকীয়া পানীৰ বটল ইয়াত 60ৰ পৰা 80 টকা পৰ্যন্ত দিও কিনিছোঁ। গৰম পানী এগিলাচৰ দাম 20 টকা। আমি থকা ৰাতিটো ইয়াত তাপমাত্ৰা আছিল হেনো -5 ডিগ্ৰী চেলচিয়াছ। আমি ভাবি অহাতকৈও বহুত ঠাণ্ডা। আমি লগত যথেষ্ট গৰম কাপোৰ লগত লৈ আহিছিলোঁ। তাৰ বাবে ইমান ঠাণ্ডা অনুভৱ নকৰিলোঁ। অৱশ্যে লজৰ ফালৰ পৰাও আমাক কিছু গৰম কাপোৰ যোগান ধৰিছিলে। আমি প্ৰায় 7মান বজাত আকৌ মন্দিৰ অভিমুখে ওলাই আহিলোঁ। ইয়াত প্ৰায় 7:30মান বজাৰ পৰা নিত্য সন্ধ্যা আৰতি হয়। মান্যতা আছে যে সৰগৰ পৰা দেৱতাসকলেও হেনো আকাশৰ পৰা আৰতি উপভোগ কৰি থাকে। আমাৰ এই আৰতিৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ চাবলৈ যদি মন গৈছে, ওপৰত থকা আই বাটনটো প্ৰেছ কৰিব পাৰে।
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আশা কৰিলোঁ আপোনালোকে ভাল পালে। ইয়াৰ পৰৱৰ্তী খণ্ডৰ ভিডিঅ'ত আমি বাবা কেদাৰনাথক ৰাতিপুৱা কৰা দৰ্শনৰ বিস্তৃত বিৱৰণী দিম তথা কেদাৰঘাটিৰ ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাম। 2013 চনত অহা প্ৰাকৃতিক বিপৰ্যয়ত মন্দিৰ ৰক্ষা কৰা ভীমশিলাও দেখুৱাম। এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল দেই। পৰৱৰ্তী খণ্ডত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'বোৰ চাই থাকিব তথা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।